নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা মাঘৰ বিহুৰ শুভেচ্ছা যাচিলোঁ। কি খবৰ আপোনালোকৰ? আপোনালোকৰতো ভালেই হ'ব নিশ্চয়। মোৰহে আৰু এই জাৰৰ দিনকেইটা আমাৰ নিচিনা মানুহৰ কাৰণে দিগদাৰেই অকণমান। আঁঠুৰ বিষ, ভৰিৰ বিষ, বুকুৰ বিষ, কঁকালৰ বিষ, ইমান বিষ, গোটেই গাত বিষ। এই জাৰৰ দিনকেইটা কেনেকৈ পাৰ কৰোঁ মই তাকেই ভাবি আছোঁ। এফালে আকৌ সেই নাতিকেইটাৰ চিঞৰ বাখৰ সাধু শুনাব লাগে। এতিয়া মই বুকুৰ বিষৰ কাৰণে মাত দিব নোৱাৰোঁ, বেছিকৈ চিঞৰি কথা ক'ব নোৱাৰোঁ। মই উশাহটো চুটি হৈ হৈ আহে। এই কৰোণাৰ সময়তে আপোনাৰ কৰোণা হৈছিল চাগে, টেষ্ট কৰা নাই আৰু জ্বৰ হোৱা নিচিনা অনুভৱ কৰিছিলোঁ। তেতিয়াৰ পৰাই মোৰ কাহ, অকণ লাঞ্চৰ অকণ ইনফেকশ্যনো পাইছে কিবা ডাক্তৰে। কিবা ঔষধ দিছে, বোৱাৰীয়ে চাই দিয়ে, এইবিলাক খাওঁ আৰু আমি আৰু কি জানো এতিয়া বয়সত আৰু ঔষধ হিচাপ কৰি খুৱাই। এতিয়া মোৰ আৰু বয়স নাই, এই বোৱাৰীয়ে কি দিয়ে নাজানো আৰু ভাল পাইছোঁ। ল'ৰাটো আহে কেতিয়াবা চাই, আকৌ অফিচৰ পৰা তাৰ সময় নাই নহয়। বোৱাৰীজনী লগতে থাকে যেতিয়া তাই অকণমান মোক চোৱা চিতা কৰে আৰু। হওক দে ন, লোকৰ ছোৱালী এজনী আনিছোঁ যেতিয়া ঘৰলৈ বোৱাৰী কৰি, মই মৰম দিলেহে তাই মোক মৰম দিব। তাকে বুলি ভাবোঁ দুইজনী মিলি কৰি থাকোঁ আৰু মইনো আৰু থাকিম কেইদিন আৰু। বাৰু আহক, নমস্কাৰ, সাধুটো শুনাওঁ। ৰ'ব, ভিডিঅ'টো কৰাৰ আগতে এই ল'ৰাটোৱে কিবা এটা আনি দিছে, এইটো কিবা ৰেস্পিঅ'মিটাৰ নে কি, সেইটো দি অকণমান উশাহটো টানিলে মানে মই এই অকণ কথা ক'বলৈ বল পাওঁ। সাধু ক'বলৈ আকৌ গাত আকৌ বল শক্তিও লাগিল নহয়। ৰ'ব, এই 3টা এনেকুৱা বল থাকে, এইটো দাঙিব লাগে। মোৰ দ্বাৰা এটাও ভালকৈ দাঙা নাযায়। অকণমান ৰ'ব আপোনালোকে ধৈৰ্য ধৰি। উশাহটো ঘূৰি নাহে, ঘপককৈ উশাহটো ঘূৰি নাহে। কাহটো ভাল নোহোৱা হৈছে আৰু। এই কাহৰ কাৰণে মই সেই তামোল খাব নোৱাৰোঁ। তামোল খালে মোৰ এলাৰ্জি এটা আছে, কুটুক কাটা কাহ হৈ থাকে। মোৰ বোৱাৰীয়ে কৈছে, বহুতে বোলে মোক সমালোচনা কৰিছে, এই বুঢ়া বয়সতো মই বোলে চুপাৰী খাওঁ। আচলতে সেইটো কথা নহয়, তামোল খাব নোৱাৰোঁ। মোৰ একেবাৰে মোক নামানে দেহাই তামোলে। মই সেই বোৱাৰীয়ে চুপাৰী সৰু সৰুকৈ কুটি পেলাই খুন্দনাত খুন্দি পেলাই চাধাই চুনে মিলাই পেলাই মোক দিয়ে, তাকে দিনটো মুখত লৈ থাকোঁ সেইখিনিকে আৰু। কলিজা, আজি কি সাধু শুনিবি কচোন? দাদী, আজি মই থাৰ্ষ্টিক শুনিম। থাৰ্ষ্টি মানে জানানে তুমি? হেৰ' মই সেই আজি 3 বছৰৰ আগতে মেট্ৰিক ফেইল। তেতিয়াই মেট্ৰিক ফেইল আৰু এতিয়া MA ফেইল, একেধৰণৰ বুলি ধৰি ল। থাৰ্ষ্টি মানে কি শুনিছে? থাৰ্ষ্টি মানে 30টা থাৰ্ষ্টি মানে। হয় নেকি? দাদী, তুমি ইমান বেঙা কেনেকৈ হ'লা? থাৰ্ষ্টি মানে 30 নহয়, পিয়া লাগাহে। আমাৰ জকিং চিনেমা নাচাওঁ নেকি তই? ধেমালি কৈছিলোঁ বেঙা। মই কি নাজানো থাৰ্ষ্টি মানে পিয়া লগাওঁ। মই চালোঁ সিহঁতৰ কিমান পাওঁ, কিমান স্কুলত শিকিছ। চোকা হ'ব, মোৰ নিচিনাই হ'ব। ময়ো তোৰ নিচিনাই আছিলোঁ সৰুতে। যা, ভগৱানে তোৰ ডাঙৰ মানুহ। তুমি মেট্ৰিক ফেইল হ'বলৈ? তেতিয়া দিনৰ মেট্ৰিক ফেইল আৰু এতিয়া দিনৰ বেলেগ কথা। এই আজিকালি ল'ৰা ছোৱালীবিলাকে বৰ ডাঙৰ ডাঙৰ কথা কয়হে। বেছি সময় আপোনালোকৰ লোকচান নকৰোঁ আৰু, ব'লক সেই সাধুটোকে শুনোৱাওঁগৈ আৰু। নমস্কাৰ, শুনি থাকক মোৰ সাধুটো। এইখনেই হ'ল ছবিৰ কাহিনী, থাৰ্ষ্টি ক্ৰ'। এই প্ৰথমখন ছবি চাই পেলাই মোৰ কিবা এটা অনুভৱ হৈছে। এই কাউৰীজনীয়ে ঘৰটো ভাঙি জোৰেৰে সূৰ্যটোৰ পিনে চোঁচা লৈছে, কিবা কিয় বা নাজানো আৰু পাই। দ্বিতীয় ছবিখনত আছে কাউৰীজনীয়ে গৈ পেলাই ক'ৰবাত এটা কলহ পালে। কাষতে সেই মাইকী মানুহ এজনী বহি আছে নেকি, চুলি কোচা পিছফালে দি, তেনেকুৱা যেনহে লাগিছে, নাজানো আই। কাউৰীজনীয়ে কলহটোৰ ভিতৰলৈ জুমি চাইছে মূৰটো খজুৱাই খজুৱাই। 3 নম্বৰ পৃষ্ঠাটোত চাইছোঁ
কাউৰীজনীয়ে কলহটোৰ ভিতৰত একো দেখা নাপায়, ভাবিছে শিলগুটিকেইটা আছে, শিলগুটিকেইটাকে খাওঁ মই আৰু কিনো ইমান পনীয়া বস্তু খাম, পেটতে নাথাকিব, হয়নে নহয়? তাৰপিছত দেখুৱাইছে কাউৰীজনীয়ে পানীত শিলগুটিকেইটা ধুই আছে। সম্ভৱ লেতেৰা বুলি ভাবি পেলাই পানীত ধুই পেলাই খাব বিচাৰিছে নেকি আৰু। চাফ চিকুণতা আজিকালি বৰ দৰকাৰ নহয়, যিহে বেমাৰৰ যুগ আৰু। সেয়া চাওক, এইখন পৃষ্ঠাত আছে কাউৰীজনীয়ে শিলগুটিকেইটা ধুই লৈ শিলগুটিকেইটা খালে, পানীও অকণ খাইছে হ'বলা চাগে হজম কৰিবলৈ। একেবাৰে শেষত দেখিলোঁ কাউৰীজনীয়ে কলহৰ পানী আৰু শিলগুটি খাই লৈ উৰা মাৰি গুচি গ'ল। ইমানতে আমাৰ সাধু শেষ। বৰ সৰুহে সাধুকেইটা, কিন্তু আমাৰ কাৰণে বুঢ়া মানুহৰ কাৰণে ভালেই হৈছে শুনাবলৈ, আৰু বেছি কষ্টও নহয়। আপোনালোকে শুনি থাকিব দেই মোৰ সাধুবোৰ। ভিডিঅ'বিলাক চাই পেলাই অকণমান হ'লেও ভাল পাইছে তেন্তে মোৰ এই বোৱাৰী চেনেলটো যে কৈছিলোঁ আপোনালোকক, মমেডি বাইট চুইট ফাৰু বুলি, সেইটো পাৰিলে অকণ ছাবস্ক্ৰাইব কৰি দিবচোন। পাৰিলে লাইকো কৰিব আৰু কিবা শ্বেয়াৰ কৰিব লাগে বুলি কৰি দিবচোন। বৰ ভাল পাব বোৱাৰীজনীয়ে, বৰ শুশ্ৰূষা কৰি আছে এই বুঢ়া বয়সত মোৰ। আপুনি তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি। মই অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ কৰিলোঁ, মোৰ অনুৰোধটো ৰাখিব। নমস্কাৰ। আকৌ আহিম অন্য এটা ভিডিঅ' লৈ পেলাই, অন্য এটা সাধু লৈ। নমস্কাৰ।